हाय दोस्तों, आमी जी दिल्ली एरिलो। आमी आज जाम शिमला मनाली जाम। इतना सन्धिया 6:30 बाजिले। 7:30 आमार बास आछे, नाइट सुपार आछे। आमी टिकेट दुपरियाते करिছোঁ। आमी काली रातिपुवा गई पाम, शिमला गई पाम। এতিয়া আমি চান্দিনী চকত আছোঁ। এতিয়া ভাইটি আমাৰ লগত আছে। এতিয়া ইয়াৰ দিল্লীৰ বাসিন্দা আমাক আগবাঢ়ি থবা আছে বাছ ষ্টেণ্ডলৈকে লাগি। এতিয়া গৈ আছোঁ। আপোনালোক চাওক, জাৰ্ণিটো বাছৰ জাৰ্ণিটো নাইট চুপাৰত যাওক। চান্দিনী চক বেচারা ভাগাত ধরছি আর খোজকাঢ়াতে ঘৰতে। ডেকাদাৰ উৎপাতটো বেছি। হেৰিত যাৱা, মানালীত যাৱা। এই ডেকাদাৰ কাৰণে যাব লগা আছে। আমি এতিয়া গাইছ আহি আমি অক্ষয় কুমাৰৰ গলি পালোঁ। এইটো পৰন্থেৱালি গলি। এইটো ঘৰ হা, এই পুৰণা ঘৰ অক্ষয় কুমাৰৰ চান্দিনী চক। এতিয়া বম্বেত থাকে। ইয়াত বোলে সপ্তাহত বা মাহত এবাৰ আহিবই। ইয়াত আহে নাই মাহত। এতিয়া শুনি থাকে ইয়াতে। যিমান মানুহ ইয়াত আছি অক্ষয় কুমাৰৰ ফটো চাবা আছে। ঘৰটো মানুহ দিয়া নাই, ঘৰটো চাবা মানুহ চাব ইমান মানুহ। ইয়াত ফিল্ম এখন বনাইছিলে চান্দিনী চকটো চাইনা। এই গলিটো শ্বুটিং হৈছিলে। এইটো ঘৰৰ এই গলিটো শ্বুটিং হৈছিলে। এতিয়া ইয়াতে ঘৰে বিল্ডিঙে ভাড়া দি দিছে, লিজুত দি দিছে। এতিয়া বম্বেত থাকে। চান্দিনী চকটো চাইনা ফিল্মখন ইয়াতে মোটামুটি 50% ইয়াতে শ্বুটিং হৈছে। গলি মানুহ কিন্তু এতিয়া এৰিলোঁ বাই দিলোঁ। ব্যস্ত থাকিল। আমি যাওঁ এতিয়া। এই ৰাতি নাজাৰা চান্দি চক। আমাৰ হৈছে ৰিয়ান্স ট্ৰেভেলছ আহি আছে এতিয়া। এই চান্দি চকত দিয়ে কাশ্মীৰী গেট হয়। চান্দি চকত বহুত চালোঁ আৰু নাচাওঁ। আৰু চান্দি চকত এনেকুৱা বজাৰ, চান্দি চক আৰু এই চোৰ বজাৰ আছে। আমাৰ অসমত যে শুকোৱা গোবৰ আছে পথাৰৰ, শুকোৱা গোবৰ যি পেকিং কৰি খালি ধুনীয়াকৈ বেছি আনে, ইয়াতে তাকো বিক্ৰী যাওঁ। কি বস্তু নাপায় ইয়াতে। হাইব্ৰিডকৈ বেছি আনে শুকনো গোবৰ, তাকো বিক্ৰী যায়। এনেকুৱা চব বস্তু বিক্ৰী যায়। আৰু কাষ্টমাৰৰ অভাৱ নাই। কাষ্টমাৰৰ ডেঞ্জাৰ তাৰমানে বজাৰ। আৰু চোৰ বজাৰটো নাম চোৰ বজাৰ কি আপোনাৰ ছেকেণ্ডত পইচা নহ'লে, ছেকেণ্ডত মানি বেগ নহ'লেও 1 ছেকেণ্ডত মোবাইল নহ'লেও আপোনাৰ চোৰ বজাৰ যখন বা আহে মোবাইল পইচা সাৱধান। আৰু গৈছোঁ এতিয়া 100খন টুৰিষ্ট গৈছে। চব হানিমুন গেছি, ফুৰিয়ে আছে। তাৰমানে মানালীত তাৰমানে যাৱা এই ৰাতিবিলাক অকল এই ফুৰিব যোৱা মানুহ চব টুৰিষ্টে আৰু লোকেল মানুহ নাই, চব টুৰিষ্টে। গাইজ আপোনালোকেও আমিও কওঁ এতিয়া গাড়ী গৈ আছে। গুড নাইট। ৰাতিপুৱা চিমলা পালে ৰাতিপুৱা হ'ব। গাইজ গুড মৰ্ণিং। ৰাতিপুৱা হ'ল। আমি এতিয়া চিমলা পাৰ হৈ আহিলোঁ আৰু 60 কিলোমিটাৰ গ'লে আমি মানালী পাই যাম। গাইজ ইয়াৰ পৰা মানালীলৈকে যিখিনি জেগা আছে এনেকুৱা ধুনীয়া ধুনীয়া চিনাৰী দেখা পায়। একদম তাৰমানে আল্টিমেট। আৰু আপোনালোক চাই থাককচোন, মই দেখুৱাই আছোঁ আপোনালোকক মানালী পোৱালৈকে চাই থাকক।
আমি এতিয়া মানালী বাছ ষ্টেণ্ড আহি পালোঁ এতিয়া টুৰিষ্ট বা ভলভ' বাছ ষ্টেণ্ড চাওঁ অগণন ভলভ' চব ৰাতিপুৱা ৰাতি আছি পূৰা ভৰ্তি হৈ গ'ল গাড়ী এতিয়া আমিও পিছত আহিলোঁ 8টা 8:30 আহিছোঁ আমি এতিয়া হেল্ল' গাইজ গুড মৰ্ণিং 9টা বাজিল এতিয়া আমি মানালী আহি পালোঁ মানালী বাছ ষ্টেণ্ড আহি পালোঁ আহি পালোঁ এতিয়া গোটেই টুৰিষ্ট বেলেগ ইয়াত ৰাখে এইকেইদিন নামো এতিয়া মই টুৰিষ্ট কৰে বাকী যি নহওক গাড়ীখন যাই ভাল লাগছে ভলভ' গাড়ী যাই আহিছোঁ হাৱাত চলি যায় হাৱাত পাম্পত ব্ৰেক টুৰিষ্ট থকা জেগাখিনি যিমান নাইট চুপাৰ হয় গোটেই ইয়াত হাই গাইজ আমি এতিয়া মানালীৰ মেইন পইণ্ট পাই গ'লোঁ মালবজাৰ পাই গ'লোঁ এতিয়া মেইন পইণ্টটো পাই গ'লোঁ টাউন ইয়াত তাৰমানে গাড়ী কমিউনিকেশ্যনটো বহুত ভাল আৰু ফ'ৰ লেন হাইৱে হৈছে মাজে মাজে আৰু গাড়ীবিলাক বহুত হেভি গাড়ী চলে সৰু টেক্সি আহে ডেইলি পূৰা টুৰিষ্ট আৰু ভলভ' গাড়ী চব এচি আৰু এনেকুৱা কেপাচিটিৰ গাড়ী চব পাম্পৰ গাড়ী চিটু পাম্পৰ ছাছপেনশ্যন পাম্পৰ ব্ৰেকটো পাম্পৰ হয় পাৱাৰ এচিন পাম্পৰ কোনো ধৰণৰ জাৰ্কিং বোলা বস্তু নাই আৰু ভিতৰে ফেচিলিটি বঢ়িয়া পুৰা কাপোৰ দিব আপোনাক বা পানীৰ বটল দিব বা পেকেট লাঞ্চ দিব এইবিলাক ফ্ৰী দিয়ে আৰু এইটো ভাল কাটিলেও বস্তু ভাল গাড়ী ভাড়াটো অলপ বেছিকৈ লয় 10,000 টকা যায় আৰু গাড়ী ভাড়া ইয়াতে এখন ফিল্ড আছে টুৰিষ্টৰে আৰু দেইলি টু মানালী টুৰিষ্ট এজেঞ্চি ইয়াত তাৰমানে 100-150 মান টুৰিষ্ট ভৰ্তি আপোনালোকে দেখা পাইছে ভিডিঅ'ত অলপ আগতে অল ইণ্ডিয়াৰ মানুহ এতিয়া এই বেপাৰৰ বাণিজ্য চলি আছে গোটেই টুৰিষ্টৰ কাৰণে টুৰিষ্ট বহুত আহে আমি এতিয়া আছোঁ আমি এতিয়া আছোঁ মালবজাৰ ৰাতিপুৱা হ'ল 10টা বাজিল খাই মানালী কি না ৰাস্তা ঘাটত টেনশ্যন নাই পুৰা পিন ৰাস্তা আৰু নখৰ পিছে ৰাস্তা দেইলিৰ পৰা একটো হেৰিকৈ বনাইছে এইটো ৰাস্তা লে বনাইছে আপোনাৰ এই লাডাখৰ মেইন হেডকোৱাৰ্টাৰ লেৰ পৰা গ'লে চিয়াচিন এইটো ৰাস্তা দি যায় আৰু 3 নম্বৰ নেশ্যনেল হাইৱে এইটো টোল গেট কিন্তু হাই ফাই 12টামান টোল গেট পাই দেইলি পৰা একেলগে ইমান টোল গেট আহি পালোঁ ৰুমিতে আহি পালোঁ কিন্তু এনেকুৱা ঠাণ্ডা 7 চেলচিয়াছ ঠাণ্ডা আৰু অলপ ওপৰ মানত গ'লে 0 হৈ গ'ল বৰফ 7 আছে বৰ্তমান আমাৰতো অসমতো বৰ্তমান 22-23 মান আছে 7 হাত চলাবিয়ে নদী একদম ঠাণ্ডা কোবাই নদী এতিয়া গাইজ আমি আহি পালোঁ দাদা ৰাতি টুৰিষ্ট জাৰ্ণি কেনেকুৱা গ'লো কওক টুৰিষ্ট কেনেকুৱা লাগিছে চুপাৰখন হাইৱে চুপাৰ আহি পেলাই ভালে এতিয়া আমি আজি জিৰম ৰেষ্ট ল'ম খাওয়া বোৱা কৰোঁ গা চা ধুওঁ গৰম পানী আহিব ঠাণ্ডা পানীটো গা ধুব নোৱাৰোঁ ইয়াতে 7 তাপমাত্ৰা মাত্ৰ 7 ইয়াতে এতিয়া বাই ৰাখোঁ জয় অসম আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম ভালকৈ এতিয়া আমি এতিয়াতো এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰি লওঁ What more can I say?